মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ নেগেৰা নাম গাবৰ বাবে। আমাৰ ওচৰতে হৈছে আৰু গৈ পেলাই আপোনালোকক দেখাই আছোঁ। চাই এইফালে এয়া বৌহঁত হয় এয়া। আৰু আমি সকলোখিনি নামঘৰত সেৱা কৰি ওলাইছোঁ আৰু এতিয়া এয়া আমি আহি আছোঁ। এয়া আমি পালোহি। ইমান সুন্দৰকৈ সজাইছে, মই সেইবাবে আপোনালোকক অকণমানকৈ দেখাইছোঁ। এয়া গেটখন ইমান মৰম লাগিছে, দেখিছে নহয়। এয়া আমি আহি পেলাই নামঘৰৰ ভিতৰত বহিছোঁহি। এয়া এতিয়া আমি নাম গাবলৈ লৈছোঁ। হস্তিকতে কিয়াক ৰাহে ধাইলা মহাবেগে ভৰি টকা মুৰি ধৰি কৃষ্ণ কৃষ্ণ ক্ষীৰ সৰু বৰ হৰি ক্ষীৰ সৰু বৰ লাগিলে কগুৰ যুদ্ধ গ্ৰাহক সম্পূৰ্ণকৈ নেগেৰা এতিয়া মই লৈ আহিছোঁ কৃষ্ণ নৃত্য। যিহেতু কৃষ্ণ নৃত্য প্ৰতিযোগিতা পাতিছিলে, কিন্তু মই গম নাপালোঁ কৃষ্ণ নৃত্য প্ৰতিযোগিতা পতাৰ কথা। নহ'লে মই ছোৱালীকো দিয়াই আনিব পাৰিলোহেঁতেন কৃষ্ণ নৃত্য নচোৱাবৰ বাবে। গম নোপোৱাৰ বাবে তাইক উলিয়াই অনা নহ'লে বেয়াও লাগিছে, যিহেতু তাইক কৃষ্ণ নৃত্য শিকাইছিলোঁ। আৰু মানে পাৰক বা নোৱাৰক, এনেকৈ নামঘৰত আহি বা ষ্টেজত এনেকৈ যদি নাচিবলৈ পায় ভাল লাগে বা ভয়ো ভাগে সেইবাবে। কিন্তু এতিয়া কি কৰিব, তাইলৈ বেয়াও লাগি আছে। সেয়া ৰখি পেলাই চাই আছে, মাজে মাজে আকৌ নাচেও। সেয়া চাওকচোন, তাই নাচি আছে। মই জুম কৰি পেলাই অকণমানকৈ ৰাখি থ'লোঁ। আৰু মই ভিডিঅ' ভাগ যিহেতু পিছফালৰ পৰা লৈছোঁ, যিহেতু আমাৰ যাব হৈ গ'ল, যাবৰ বাবে চিঞৰি আছে লগৰ সকলোৱে, সেইবাবে এনেকৈ বেক চাইডৰ পৰা ল'বলগীয়া হ'ল। আৰু এইফালে এয়া মোৰ লগৰ ছোৱালী হয়, বহুত দিনৰ মূৰত লগ পাইছোঁ বাবে এনেকৈ ৰাখি থ'লোঁ। মোৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু মই দুখনমান ফটো এনেকৈ শ্বেয়াৰ কৰি থ'লোঁ।
আৰু আমাৰ দলটি নতুন হয়, সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।